Hey guys, welcome back to our channel Seema Jod. কেনে আছে আপোনালোকে আশা কৰো ভালে আছে আজি একদম পুৱা ধামাকা ভিডিও এটা দেখাবলৈ লৈছো আপোনালোকে চাই থাকক অকনো স্কিপ নকৰিব যদি হে ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব একদম মই ফপাই কৈছো আমাৰ ইয়াতে শুটিং চলি আছে কা শুটিং চলিছে কি হৈছে সকলো বিলাক দেখা পাব চাই থাকক গটিকে ড্ৰোন হৈছে পৰিবেশটো চাওক এটো নদী কাষত ইয়াতে শুটিং চলিছে এই ওপৰতে ড্ৰোন আছে ইয়াতে এটো শুটিং চলিছে এটো নামও চলিছে এয়া নাওত উঠিবলৈ গৈ আছে এয়া দেখিছেনে গাইছ এয়া পাৰ হৈ গৈ আছে নেটটকা এয়া চাপৰি বজা গৈ আছে হৰি নামৰ শুটিং চলিছে গাইছ আমি এয়া এতিয়া নৈ পাৰ হৈ আহিছোঁ এফালে এনেকৈ নৈ পাৰ হৈ আহিছোঁ এতিয়া আমি এনেকৈ যাম এনেকৈ উঠি গৈ আমি অৰুণদাক লগ কৰিম আপোনালোকে চাই থাকক যদিহে ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমি গৈ আছোঁ চাবলৈ আপুনি ইয়াতে শুটিং কৰিবলৈ আহিছে নেকি আপোনাৰ খবৰ ভাল ভালে থাকা মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ তাৰ বিষয়ে অলপ কৈ দিয়কচোন ভাল অনুষ্ঠানবিলাক তোমালোকে দেখুৱাই থাকিবা ইয়াৰ গাঁৱৰ ভাল কলা সংস্কৃতি যিমানবিলাক আগবাঢ়িছে সেই অনুষ্ঠানবিলাকক যাতে আগবঢ়াই নিয়ে তোমালোকে যেতিয়া ইউটিউব চেনেল খুলিছা তোমালোকৰ একোটা দায়িত্ব আছে হয়নে গতিকে সঁচাটো ল'বা আনৰ পৰা শুনি পেলাই ইউটিউব চেনেলত কথাটো নক'বা নিজে যিটো দেখিবা সেইটো তোমালোকে কৰিবা দেই থেংক ইউ জীৱনত প্ৰথমবাৰ এনেকৈ চেলিব্ৰিটি মানুহ লগ পাইছোঁ সেয়েহে কি ক'ম কি নক'ম ভাবি বহুত ভয় লাগি গৈছিলে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই টাটা পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত লগ পোৱা আশাৰে জয় আই অসম জয় হিন্দ লাভ ইউ অল